ৰিজাল্ট আই এতিয়া তাই বুজিছনে এতিয়ালৈকে তাই উঠাই নাই বনোৱা মাক চাহে জীয়েক মাটি কিনিবা মাছ খাল ছোৱালী আনিবা মাক ভাল বুজিছা পাওঁ বুলি গৈ লৈ আহিলেগৈ নিজৰ কপাল নিজে খালে লগতে মোৰো কপালখন খালে এই বুঢ়ী দেখাত চাচোন ৰাতিপুৱা চোতাল সাৰোঁ বাচন ধোওঁ বাতি চাহ দিওঁ ভাত বনাওঁ গোটেই কামে কাজে গোটেইখিনি অকলেই কৰোঁ ৰাতিপুৱা 8টালৈকে তাই শুই থাকে থাকিলে উঠালে কাম চাম কৰে কৰিলেও বকি চকি গৈ আকৌ শুই যায় মোৰজনী তুমি গৰম তেলত একদম জুই দিলেও মুখ নোপোৱা ইমানেই বজৰ পাত চোকা ঐ কি খানদানৰ ছোৱালী আনিলে আই ৰ'বাচোন তোমাৰ বোৱাৰীজনীক ময়ে মাতি চাওঁগে যাচোন যোৱা যোৱা চাওঁগে কি কৰে যোৱাচোন যোৱা চাওঁগেচোন কি কৰে বোৱাৰী বোৱাৰী কটনা দেৰি হ'ল পেহীয়ে অহা 2 ঘণ্টা ওপৰ হ'ল ভাত চাহ অকণ দিব লাগে ভাত কেইটামান দিব লাগে খবৰ নাই হে এইবোৰ মাৰতে শিকাই নপঠিয়ালে নেকি ঘৰৰ পৰা শিকাই নপঠিয়ালে মই এনেকুৱা বোৱাৰী মই এনেকুৱা মানুহ ভাল নাপাওঁ কিন্তু মাক চাইহে জীয়েক মাক ভাল হ'লেহে জীয়েক ভাল হ'ব মাকৰ গোষ্ঠীকেও ভাল নহয় চাগে ক'ৰ পৰা জীয়েক ভাল হ'ব হে না আপোনাৰ প্ৰব্লেমটো ক'ত মই যেতিয়া হুদা আপোনাৰ ইমান আলহী আহে না ইমান মুখ চুকা কি যে ছোৱালী ইমান মুখ চুকা মই আলহী আহিছে মুখ চুকা নে বাহিৰতো আলহী আহিলে দৌৰি দৌৰি উঠে বুজিছ মোৰ আলহীকেইটা আহিলে তাই একদম মুখৰ পকলৈকে ফুলি যায় এক পাচি কৰিব মোক দিনডাল আলহী আহিয়ে থাকে ৰাতিপুৱা আলহী আহিছে মোক কালে মাতিছে আজিকালি বোৱাৰী 10টালৈকে শুৱে কেইটা বাজিছে মায়ে বাপে শিকাই নপঠিয়ালে কেইটা বাজিছে কেইটা এতিয়া বাপে শিকাই নপঠিয়ালে 2টা 3টা বাজিব হ'ল কেইটা বাজিছে 2টা 3টা বাজিব হ'ল বাদ দিয়ক 2টা 3টা বাজি বজা নাই মুখখন চাইহে আনিলে কামে বনে কাজ নাই মুখখন ধুনীয়া হ'লে নহ'ব কাম বনো কৰিব পাৰিব লাগিব আপোনাৰ আলহী সদায় আহি থাকে মই কি সদায় সোনকালে উঠিম নে ইমান ৰাতিপুৱা আলহী আহে শাহুৰৰ কথা কেলে নুশুনা কি ক'ব আৰু গম পাইছে নাই যেতিয়া আহো মানুহজনে হিংসা কৰে গম পাইছে নাই পিতেকটো থাকিলে যি বোৱাৰী চেলাব এনে হ'লে কিমান হিংসা কৰে ইমান আলহী আহে নে সিহঁতৰ আমাৰ ঘৰতো বোৱাৰী আছে আমি ইমান অশান্তি নিদিওঁ নহয় বোৱাৰীৰ কথা শুনি আমাৰ আকৌ কপিতাখন ক'ত গ'ল বাৰু ময়ো শুনো কথা একদম নাই আপুনি কিমান আলহী আহে দিনডাল আলহী আহিয়ে থাকে ৰাতিপুৱা ইমান সোনকালে আজিকালি বোৱাৰী আমাৰো বোৱাৰী আছে গম পোৱা নে আমাৰ বোৱাৰীক কথা ক'লে অকণ শুনে আৰু কথা শুই থাকে আমাৰ বোৱাৰী মাতিলে উঠে তই আকৌ নুঠ কেলে শাহুৰে মাতিলে উঠিব লাগে ময়ো উঠো গম পাইছে নাই ইমান ৰাতিপুৱা আজিকালি মানুহ নুঠে নহয় আৰু আপোনাৰ কথা মই তেনেকৈ কোৱা নাই গম পাইছে নাই আপুনি বুলি নহয় সদায় আলহী আহি থাকে দিনডাল ময়ে কাম কৰোঁ মানুহজনী এটাও কাম চাম নকৰে গম পাই নাই সিহঁতৰ কিমান কাম চব মই কৰিব লাগে ৰাতিপুৱা সোনকালে শুই উঠি মই কাম কৰিব লাগে হ'লেও মানুহজনীয়ে চিঞৰি থাকে গম পাই নাই বোৱাৰীক মৰম কৰিবা তোমালোকে বোৱাৰীক মৰম নকৰাৰ কাৰণে বোৱাৰী মূৰত উঠি গ'ল বোৱাৰী কিমান মৰম কৰিবা শাহু এজনী পাবলৈ যে নচিবত লেখা থাকিব লাগিব বুজিছা পালে ভাগ্য জোৰ ৰাতিপুৱা 8টালৈকে শুই নুঠে মাতিলেও মোক গালি পায় বুজাবা অকণমানি ছোৱালী অকণ বুজাবা মোটা ধৰিব পাৰিছে অকণমানি ছোৱালী মোটা কেনেকে কৰিলে মগজটো এটা কথা নহয় ভাল ছোৱালী এজনী চাই মেলি যদি বিয়া পতিলা দিন তেতিয়া এনেকা নহয় আজিকালি ল'ৰাবোৰে এনেকা ৰাস্তা ঘাটে পাব ধৰি লৈ গুচি আহিব কিনো কৰিবা ক'তনো পালে কিনো কৰিলে গৈ থাপ মাৰি ধৰি লৈ গুচি আহিলে এতিয়া বুজিছা তাই এতিয়া মোৰ মূৰৰ ওপৰত নাচি আছে মই একো কৰিব নোৱাৰো কি কৰিবা এতিয়া ল'ৰাই চাই আনিছে বুজিছা সেইটোৱেটো কথা ৰাতিপুৱা শুই উঠি মই জুই ধৰোঁ ঘৰ সাৰোঁ চোতাল সাৰোঁ আলহী আহিলে শুশ্ৰূষা কৰোঁ তাই ৰাতিপুৱা 8টালৈকে বিচনা পাই নুঠে সেইটো মোৰ ওপৰত উঠাই দিলা তোমালোকে তুমি তুলিবলৈ গ'লেও গালি শুনিব লাগিব খুব তাৰমানে খুব কথা ক'বা এনেকা কথা ক'বা তাই তাৰমানে একদম তাৰমানে যে জন্মৰ ইয়াত হৈ যায় এনেকৈ কথা ক'বা তাই এদিন মই কি আশা কৈ পালোঁ বেগত কাপোৰ কানি ভৰাই মাকো হ'লে দৌৰ মাৰে ল'ৰা পিছে দৌৰ মাৰে নিজে চাই আনিছে সেইকাৰণে মানুহে মাটি কানি ছোৱালী আনিবা মাটি কিনিবা মাছ খাল ছোৱালী আনিবা মাক ভাল সদায় মাকজনী ভাল হ'লেহে ছোৱালীজনী ভাল হ'ব সেইটোতো হয়েই সদায় মাকজনী ভাল হ'ব লাগিব মাকেই চাগে ক'ৰ খানদান কি কথা ঠিক নাই জীয়েকনো ক'ব ভাল হ'ব এনেকৈ শিক্ষা দিবা তাৰমানে যে কোনো বোৱাৰীয়ে এনেকৈ নকৰে আমাৰো বোৱাৰী আছে
বোৱাৰী বুলিলে ৰাতিপুৱা শুই দিয়ে শাহুৱেকক বোৱাৰীয়ে চাহ বনাই দিব লাগে শাহুৱে যে বোৱাৰীকক চাহ বনাই দিয়ে কেনেকৈ বোৱাৰী খাবলৈ নিদিবা নিজে বনাই নিজে খাবা খাবলৈ নিদিবা মনে নেমানে নহয় আমাৰ মনে নেমানে আমাৰ হৈছে অন্তৰখন কোমল 8টা বুই উঠে যদিও বাকী মুখৰ আগত চাহ এখন দিওঁ বুজিছা বুজি নাপায় নহয় সিহঁতৰ আলহী আহিলে দৌৰি দৌৰি উঠি পাতত কি ক'ত আছে চব দিব মোৰ আলহী আহিলে মোক পকা ফুলাই বহি থাকিব বিচনাত সেইটো কাৰণে সেইকাৰণে চাই চিন্তি বোৱাৰী আনিব লাগে এতিয়ানো কৰিবা কি উপায়টো নাই লোৱাই আনিলে এতিয়া বুটলি খালৰ পৰা য'ৰ পৰাই এনেকুৱা সাৱটি ল'লোঁ বোৱাৰী বুলি যিটো কৰ্তব্য কাম কৰি দিলোঁ সিহঁতক কৰি মেলি খাই থাক এতিয়া বোৱাৰীও বুজি নাপায় লোৱাই বুজি নাপায় বোৱাৰীক কিবা ক'লে লোৱা মোক পকা ফুলি দৌৰে শাহুৱেকৰ ঘৰলৈ চপনীয়া যায়গৈ বুজিছা আজিকালি ল'ৰাক পিটিবা ল'ৰাকো পিটিবা লগত আজিকালি লোৱা দৌৰে মাইকী পক ল'ৰাকো পিটিবা ল'ৰাক পিটিলে বোৱাৰী ভাল হৈ যায় এবাৰ মই তামোল বুজিছা যাওঁগে যোৱা একো এটা খাবলৈ নাপালা এনেকুৱা বোৱাৰী দেখিছা উঠি মাত খাওঁ নেকি বোৱাৰীজনী যে একদম ভাল নাপালোঁ আৰু দেই তোমালোকৰ বোৱাৰীজনী যে অকণো পচন্দ নহ'লে মোৰ এই ক'তনো আজিকালি ছোৱালীও আনিছেহে ল'ৰাই চাই এনে আজিকালি ছোৱালী ভাল আছে এতিয়া তোমালোকৰ ল'ৰা আনিলে সেনেকৈ নক'বা আজিকালি গম পালা নাই সিহঁতৰ ঘৰৰ মানুহ আহিলে যে দৌৰি দৌৰি উঠে মই ক'ৰবাতে থাকোঁ বুজিছা মোৰ আলহী আহিলে তেনেকুৱা কৰে সেইটোৱে নিজৰটো চিনি পায় বোৱাৰীজনী কিন্তু অকণো পচন্দ নহ'লে মোৰ আকৌ চেহেৰাটো ধুনীয়া হ'লে নহ'ব চেহেৰা ধুনীয়া হ'লে নহ'ব কাম বন কৰিব গুণ লাগিব হয় নহয় কিন্তু বোৱাৰীজনী মোৰ পচন্দ নহ'লে দেই তোমালোকৰ একদম পচন্দ নহ'লে একদম বাজে ছোৱালী লৈ আহিলে দেই কিনো কৰিবা দেই উপায় নাই এতিয়া তোমালোকে ভালে থাকোঁতে এহঁতক বেলেগ কৰি দিয়া নাহিলে পঠিয়াই দিয়া ঘৰলৈকে সিহঁতৰ বাপ মা বাপেকৰ ঘৰত থাকক তাকে চিন্তা কৰি আছোঁ গম পালানে বাৰু কি কৰোঁ এতিয়া মোৰ উপায় পোৱা নাই বোৱাৰীজনী একদম পচন্দ নহ'লে দেই চাওঁতে মোৰ আমনি লাগে আৰু গম পালা চেহেৰাটো ধুনীয়া হ'লে নহ'ব নহয় মানুহক গুণ লাগিব ৰূপ হ'লে নহ'ব নহয় ক'ব নোৱাৰা একদম লাট গবনৰ জীয়েকক সেইজনী বা আনিলে বুজিছা সেইটোৱেতো একোৱে ক'ব নোৱাৰে ইমানেই মুখখন জুই হাতকোৱা জুই দিলেও নুপুৰে জুই লগাই দিবা মুখখনত চিধা মুখখনত উপায় নাই আৰু লোৱাই আনিছে যেতিয়া ভাল হওক বেয়া হওক গম পালা নাই এডোখৰ লোৱা সেইকাৰণে মুখ আকৌ দেই আহিবা কেতিয়াবা নহ'ব যাওঁগৈ যোৱা ঠিক আছে